তুমি দিয়া মৰমে জিয়াম কি কৰি আছা ইফালে কোনো ৰিস্ক নাই চৰ যাওঁ কিমান টকীয়া দামী চেণ্ডেলযোৰ 3 লাখ গামোচা 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 এইবোৰ সকলো গামোচা 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 মৰ্ণিং বন্ধু বান্ধৱীসকল এতিয়া বাজিল ৰাতিপুৱা 6:30 আৰু মই বৰ্তমান আহি পাইছোঁ কাকৈ জানাত ইয়াত দিবাংক দাদাহঁতৰ গাঁও বৰ্তমান আজি ক'ত গৈ আছোঁ আৰু কিলোমিটাৰ মান হ'ব মোটামুটি 40 কিলোমিটাৰ হ'ব আপোনালোকে মানে কিবা কৰক হ'ব ক'ত হ'ব পাৰে নকওঁ এতিয়া অলপ পিছত কম এতিয়া অকল গৈ আছোঁ আৰু বহুত কেইজন বন্ধু আছে ইমান কেনেকুৱা লাগিছে জোচ লাগে আৰু ইমান নিছিল আমি এতিয়া বাজিল ৰাতিপুৱা 6:30 আৰু আমি ৰাতিপুৱা 4টা বজাতে আহিছোঁ বৈদামাৰীৰ পৰা আৰু বৰ্তমানহে আহি পালোঁ আৰু এতিয়া গৈ আছোঁ এটা বিশেষ ঠাইত এতিয়া নকওঁ অলপ পিছত কম তো বলক ফিৰতো আমি আৰম্ভ কৰোঁ তো আমি এনেকৈ গৈ আছোঁ গান গাই গাই এয়া চাহৰে লগতে এনেকৈ গৈ আছোঁ পুৰা এনজয় কৰি কৰি আৰু বৰ্তমান আহি পালোঁ আই নদী মাই গড চাওক ভিউ চাওক মজা লাগিছে বহুত বেছি চাওক আই নদীত আছোঁ বৰ্তমান আৰু এতিয়া গৈ আছোঁ এতিয়া নাজানো কিমান দূৰ আছে আৰু এয়া দীপাংকৰ দাদা আৰু মই একদম চিঅ'বি ড্ৰেছ কোন পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে আৰু বেছি জচ আহি যায় পুৰা আৰু আৰু আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ আমি গৈ আছোঁ আজি মন্দিৰলৈ গৈ আছোঁ এতিয়া গৈ আছোঁ আৰু এতিয়া পুৰা চিঅ'বি ড্ৰেছটো মজা লাগিছে পুৰা জচ আহি যায় একদম পুৰা জচ আহি যায় এনেকৈ আমি গীত গাই গাই গৈ আছোঁ থাকিম তোমাৰ সতে আনে মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়াম ৰাস্তাৰ মানুহবিলাকে কৰি কৰি চাই কি কৰি আছে তো এনেকৈ গৈ আছোঁ ফুল এনজয় কৰি কৰি এই টল গেটটোৱে একদম সকলোৰে ভিডিঅ'ত দেখি থাকোঁ তো আজি ফাইনেলি আহি পালোঁ বিজনী টল গেট ফাইনেলি আহিলোঁ আৰু আগতে বেলেগৰ ভিডিঅ'ত দেখি আছিলোঁ আৰু বৰ্তমান সোমাই গ'লোঁ বৰপেটা ডিষ্ট্ৰিক্টত পুৰা স্পীডত গৈ আছোঁ পিছফালে আহি আছে সিহঁতে কি ক'ম আৰু ৰাতিপুৱা একো খাই অহা নাই তো সেইকাৰণে পেটটো মানে বহুত খাবলৈ খুজি আছে তো আগত দোকান পালে তাক কিবা খাব লাগিব অলপ আৰু সোমাই এতিয়া পেট পূজা কৰিবলৈ আহি গ'ল পুৰি আৰু আমি আৰু বেছি দূৰ নাই না নাই 1 কিলোমিটাৰ আছে বেছি দূৰ নাই আৰু অলপমান আগত খাই লওঁ এতিয়া কি কৰি আছা ইফালে কোনো ৰিস্ক নাই চৰ যাওঁ কিমান টকীয়া দামী চেণ্ডেলযোৰ 3 লাখ মাই গড তালা মাৰি তই আছে চাইকেলৰ লগত কি কবি ফাইনেলি আহি পালোঁ কেনেকুৱা লাগিছে বহুত মানুহ হৈছে ইফালে আৰু এৰা চৰবুগৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোহাঁই থান ভিতৰত যোৱাৰ আগতে তাৰ ভৰিয়াত থৈ ল'ম তাৰ পিছতহে ভিতৰলৈ যাম जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या भला তো পূজা কৰা হৈ গ'ল এতিয়া ঘূৰি আছোঁ কেনেকুৱা লাগিছে কি কৰিবি ইয়াত মানে যিবিলাক চাবলগীয়া বস্তু আছে সকলোবোৰ বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকিব ভিডিঅ' গৰখীয়া মন্দিৰ আপোনালোকে এটা বস্তু চাব নেকি আপোনালোকে বহুতে এইটো গম পায়ে আৰু যিসকলে গম নাপায় সেইসকলে কৈ আছোঁ চাওক বোৰ গামোচা কিমান বৰ গামোচা আছে বহুত গামোচা অকল ইয়াতে নহয় আৰু সেইফালে সকলোতে অকল গামোচা আৰু ইয়াত চাওক কিমান গামোচা আছে
এইটো হ'ল মেইন মন্দিৰটো আৰু এই মন্দিৰটোৰ কাষতে এটা আছে পুখুৰী ডাঙৰ পুখুৰী আৰু ইয়াতে আছে মাছ ডাঙৰ ডাঙৰ মাছ আছে আৰু কাছ আছে আৰু সিহঁতে একদম সেইফালে গৈছে মাছক আঠা দিবলৈ আৰু মাছৰ কাৰণে লৈ আহিছোঁ আমি মুড়ি তো এতিয়া মুড়ি খোৱা মাছবোৰ বা ওলাই আহে নে নাহে গম নাপাওঁ মাছক দিবৰ কাৰণে মুড়ি লৈ আহিছোঁ তো এতিয়া ময়ো মুড়ি দিম খাই নে নাখায় নাজানো খাবা নেকি মই নাখাওঁ মাছ খাই নে নাখায় এতিয়া নাজানো এতিয়া দি আছোঁ নাই বহুত মুড়ি চাপ কলম মুড়ি সেইকাৰণে খাবলৈ অহা নাই ইফালে দীপংকৰ দাদা তলিত আহিছে কি কৰি আছা ইয়াতে খাইছে নে খোৱা নাই আজি চানডে কাৰণে মানে বন্ধ মাছবোৰ অহা নাই হয় কালি খাব গাঁৱটো চাওক গামছা লৈছে দে গামছা আছে আৰু সেইবোৰ ৰাতি 4টা বজাত গৰম মাৰিলে গাঁৱৰিছোঁ আৰু ইয়াত গাঁঠিম ইমান ঠাণ্ডা মেইন মন্দিৰটোৰ পিছফালে আছে এইটো এটা ডাঙৰ পুখুৰী আৰু এই মন্দিৰটোৰ পিছফালে আছে এইটো মানে কি এখন অংকন কৰিছে চাওক এইটো হ'ল পুতনা বট তাৰ বকাসুৰ বট তাৰ হ'ল বৃন্দাবন হ'ল বস্ত্ৰহৰণ ৰাসলীলা চাওক মজা লাগিছে ঠাইটো আৰু বৰ্তমান ঘূৰি আছোঁ পুখুৰীৰ কাষে এইটো পুখুৰীটো আৰু ইয়াৰ কাষে ঘূৰি আছোঁ আৰু এইফালে আৰু চাওক এই বেনাৰখনত লিখা আছে কমচা বন্থা বটগছ চাওক বটগছ আৰু ইয়াত সকলো গামোচা কি হ'ল বান্ধিলে নে না বান্ধা নাই এতিয়াও বান্ধিলা এইখন দুখাই দিছে আৰু এইবোৰ চাই এই গছডাল চাওক গোটেই গামোচাৰে ভৰা এইবোৰ গামোচা নকওঁ এখন গামোচা লৈ আছোঁ ঘৰৰ পৰা ইয়াত বান্ধিবলৈ আৰু ইয়াত গামোচা বান্ধিলে বোলে মনৰ আশা পূৰণ হয় আপোনালোকে যিটো ভাবি থাকে তো এতিয়া গামোচাখন বান্ধিলোঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক ইয়াৰ পৰিৱেশ এই গামোচাখন বন্ধাৰ আগতে এই যিটো এই বটগছডাল আছে এই গছডাল চাৰিওফালে 3 পাক বা 5 পাক ঘূৰাৰ পিছতহে বান্ধিব লাগে তো আমি এতিয়া সেই নিয়মখিনি কৰোঁ তাৰপিছত এই গামোচাখন বান্ধো আৰু सृष्टि के जन्म से भी पहले तेरा वास था তো এতিয়া এইটো নিয়মটো কৰা হ'ল এতিয়া এই গামোচাখন বান্ধিম ইয়াতে তো এতিয়া ময়ো গামোচাখন বান্ধো যাতে আৰু মোৰ সোনকালে ইউটিউব চেনেলটো 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰে আৰু লগতে বহুত আশা আছে সেইবোৰ এতিয়া নকওঁ সেইবোৰ পিছত যেতিয়া হয় তেতিয়া গম পাব এতিয়া অকল গামোচাখন বান্ধো महानता सीपियों की ओट में भोलेनाथ शंकरा मोतियां हो जिस तरह हे शिवाय शंकरा मेरे मन में शंकरा গামোচাখন বান্ধিলোঁ আৰু এইফালে দিবংকৰ দাই চিনেমেটিক শ্বট লৈ আছে পুৰা গামোচাত আৰু চাওক গছডাল কিমান গামোচা আছে গামোচা দিবংকৰ দাই চিনেমেটিক শ্বট লৈ আছে তো এতিয়া মই কেইটামান চিনেমেটিক শ্বট চাই লওঁ शंकरा तू बसा है उस तरह हे शिवाय शंकरा मुझे भरम था जो है मेरा था कभी नहीं मेरा अर्थ क्या निरर्थ क्या जो भी है सभी तेरा ইয়াত তো বহুত গামোচা আছে তো এইবাৰ গামোচা কৈ দিয়া গামোচা কৈ থাক কি হ'ল কিবা কিবি হৈ যাব কৈ থাক গামোচা এইবোৰ সকলো গামোচা কি হ'ল গামোচা বান্ধিলা না গামোচা বান্ধিলোঁ আৰু মনৰ আশাটো আছিলে বহুত কিবাকিনি তো আপোনালোকৰ সকলোৰে যাতে আগবাঢ়ি যাব পাৰে তাৰে আশাৰে আজি গামোচাখন বান্ধিলোঁ তো আৰু সকলো গামোচা ইয়াত হাজাৰ গামোচা আছে ডাঙৰ গছডাল বহুত ডাঙৰ আৰু বহুত গামোচা বান্ধিছে বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে সৰ্বগড় গৰখীয়া মন্দিৰত ইয়াত আহি গামোচা বান্ধক আৰু আপোনাৰ মনৰ আশা পূৰণ কৰক তো এইডালে আছিল গামোচাৰ গছ সৰ্বগড় গৰখীয়া মন্দিৰত থকা এইডালে আছিল গামোচাৰ গছ চাওক মোৰ পিছফালে কেনেকুৱা সকলো গামোচা বহুত বেছি ভাল লাগিছে ইয়াতে আহি আৰু এতিয়া মেইন মূৰ্তিটোলৈ গৈ আছোঁ তাত কি আছে কি নাই সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম আছে এইটো মন্দিৰ আৰু এইফালে আছে শহাপহু আৰু সেইটো আছিল ময়ূৰ কি আছে বাঘ নহয় এইবোৰ শহাপহু চাওক কিমান শহাপহু আছে চাওক এইবোৰ শহাপহু আৰু সেইফালে আছে এইটো ময়ূৰ আৰু এইবোৰ শহাপহু আৰু ইয়াতে চাওক কিমান ধুনীয়াকৈ এটা শ্ৰীকৃষ্ণৰ মূৰ্তি বনাই দিছে চাওক মজা লাগিছে এই দাদাৰ দোকানৰ পৰা এখন এনেকুৱা লৈ যাওঁ মহাপ্ৰভু শ্ৰী গৰখীয়া গোহাঁই
মানে লৈ যাই অলপ থ'ব লাগিব আৰু ইয়াত অহা হয় নহয় নাজানো গতিকে ইয়াত সজাই থ'ব লাগিব কেনেকুৱা ল'লানে আমি য'তে যাওঁ ত'তে এটা নহয় এটা বস্তু লৈ আহোঁ তো আমি এনেকৈ আহি পালোঁ গৰখীয়া মন্দিৰৰ পৰা এতিয়া লক্ষ্মী ধাবা আৰু এতিয়া আহি গ'ল ভাত এতিয়া এইখিনি খাই লওঁ কাৰণ বহুত বেছি ভোক লাগিছে আৰু ৰানিং 2 ঘণ্টা চাইকেল চলোৱাৰ পিছত এতিয়া খানা আহি গ'ল এতিয়া দীপাংকৰ সিহঁতে খাবলৈ ৰেডি নাই ৰেডি এয়া আহি গ'ল নিৰামিষ ভাত এইফালে আছে কণী পাপৰ এইবোৰ ইত্যাদি বহুত নক'বা এইবোৰ আগত খাই লওঁ তাৰপিছত তো বন্ধু বান্ধৱীসকল হৈ গ'ল আমাৰ খোৱা লোৱা এইখন লক্ষ্মী ধাবাত ইয়াতে খালোঁ আৰু এইটো ভিডিঅ'ত বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কি কৰিব কৰি দিব জছত ক'ব লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু ধামাকা ভিডিঅ' পাই থাকিব আৰু এনেকুৱা ৰাইট চলি থাকিব আজিলৈ আজিলৈ ইমানে বাই 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 আমি ভাগা খোজে মোবাইল গজুই বিদায় চান্সতে ড্ৰেছ মাৰিব লাগে চান্সতে ড্ৰেছটো মাৰি দিব লাগে